অসমবাসী ৰাইজ আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আমাৰ ভিডিঅ'। আজি এক জেগাত যাই আছোঁ একদম বিন্দাছ। কি জেগাত যাই আছোঁ কোনো নাজানে, মই জানো। সিহঁতক মই এনেই লৈ আহিছোঁ, চাওক ক'ত যাব পাৰোঁ। এনে এটা বস্তু দেখাম, জীৱনত দেখাব নাই আমি সেই বস্তুটো। চাই লওক, আপোনালোকে চাই চিনা জানে কমেণ্ট কৰি জনাব। দেখি আছোঁ বলক। চাওক সেই সেউজীয়া ধাননি পথাৰ। মই য'ত যাওঁ ধাননি পথাৰখন দেখা পাওঁৱেই। এই ফাইনেলি পালোঁ দিয়ক আমাৰ ভাবি থকা জেগাখিনি। কিন্তু ইহঁতকো দেখুওৱা ক'লোঁ বাৰু। আজি ইয়াতে বহুত পুৰণি এখন নাও খেল প্ৰতিযোগিতা আছে, সেইখনে চাব আহিছোঁ। আপোনালোকক দেখুৱাওঁ, ময়ো চাওঁ, বলকচোন চাওঁ। এয়া চাওক চাওক, আৰম্ভ হৈছে নাৱৰ খেল। কেতিয়াৰ পৰা আৰম্ভ, আমাৰ দেৰিয়ে হ'ল, তথাপি চাওক। ওচৰত যাব নিদিয়ে, দূৰৰ পৰা চাব পাৰি। পুলিচ মিলিটাৰী ৰখি আছে ইয়াতে। চাওক এয়া নাও, বহুত দূৰৰ পৰা আঁতৰৰ পৰা চাব লগা হৈছে। চাওক চাওক, এই একোখন আগবাঢ়ি গ'ল, এইখন ফচিল, বালিত ফচিল। এয়া অগণন মানুহ, বহুত মানুহ, ইমান মানুহ। মই যি নাও খেলৰ ইমান ওচৰতে আছোঁ আমি, তথাপি এবাৰো চাব অহা নাই। চাওক ইমান মানুহ, হাজাৰ হাজাৰ মানুহ ইয়াতে। আপোনালোকৰ ঘৰ ক'ত? হা হাইদাপাৰা? প্ৰত্যেক বছৰে আহে না? এই কেইবছৰমান হ'ল ইয়াতে এনে হওক? অঁ, এনে আপোনালোকে আহিয়ে আছে না বহুত দিনৰ পৰা? এনে কেইবছৰ মূৰত আহিল? কিমান চনত? 1940 চনৰ পৰা আৰম্ভ হৈছে এখন খেলা। 44? বহুত পুৰণা এখন খেলা। আপোনালোকে কেইবছৰমান আহিল ইয়াতে? আগৰ পৰাই আছে? কেতিয়াবা পুৰস্কাৰ পাইছিল না ইয়াতে? পাইছে? এনেই কেতিয়া প্ৰথম পুৰস্কাৰ কিমান দিয়ে? 25,000? এনে কেইটামান মানুহ থাকে ইয়াতে নাৱত? 15জন? খেলখন বহুত পুৰণা খেল, চাই লওকচোন।
দিয়ক নাচোৱা খেল নাও খেল চালোঁ প্ৰথমবাৰ দেখা পালোঁ আমি আগতে আমি চনাই এতিয়া কেনে লাগিছে ক'ব চাই পেলাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু কোনে কোনে চাইছি এই খেলখন এইটোও ক'ব কিন্তু আমাৰ ইয়াতে বহুত বছৰৰ পৰা হৈ বোলে আমাৰ বেছি দূৰো নহয় আধা ঘণ্টা লাগে কিন্তু আমি ইয়াত দেখা নাছিলোঁ প্ৰথমবাৰ আহিলোঁ চলিহঁতক চিপছ কিনি দিলোঁ চলিকেইটাক দাম